হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মই বৰ্তমান যাব যাওঁ কালিকা থানলৈ। আমাৰ নগাঁৱতে আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ মই আহি মাহৰদি অভাৰব্ৰিজ পাইছোঁহি। অভাৰব্ৰিজখন অলপ মই গৈ আছোঁ আৰু চাওক, আৰু আৰ্ট এটা কৰা আছে পাপন দাৰ। মই দেখুৱাম আপোনালোকক ওচৰৰ পৰা। চাওকচোন, জুবিন দা আৰ্ট কৰা হৈ আছে। এইটো তাতে পাপন দাকো লগত আঁকা আছে, চাওক। দেখিছে কি ধুনীয়া আৰ্ট কৰিছে। গাইজ মই এতিয়া আহি আছোঁ চাইকেলত, মোক উঠাই আনিছে, চুনু উঠাই আনিছে। তাৰ গাইজ মই আহি কালিকা থানৰ গেটৰ মুখ পালোহি। এইফালে যোৱা হয় আৰু আপোনালোকে এইটো চাওক, দেখুওৱা হৈ আছে কোনফালে যোৱা হয়। এইটো এই গছজোপা এইফালে যাব লাগিব আৰু এইফালে যোৱা হয়। এইফালে আপোনাৰ 1 কিলোমিটাৰ যাব পাৰি। আহি আছোঁ এতিয়া, এইটো ৰাস্তাটো ধুনীয়াকৈ আহি আছোঁ। মই কালিকা থান পাই গ'লোহি। কালিকা থান আপোনালোকক মই দেখুৱাম, চাই থাকক, আহক। এইটো শিৱ মন্দিৰ হয়। মন্দিৰটো অলপ দেখুৱাওঁ ওচৰৰ পৰা, চাওকহি। এয়া চাওক, মোৰ অলপ অহাত দেৰি হ'ল, তথাপিও আপোনালোকক দেখুৱাইছোঁ বাৰু। এইটো মন্দিৰটো চাওক। এই মন্দিৰটো হয়, এইটো মেইন কালিকা মন্দিৰটো সেইটো ইফালে আছে। এইটো শিৱ মন্দিৰ আছিলে। এতিয়া কালিকা থানৰ মন্দিৰটো মেইন যিটো আছিলোঁ তালৈ দেখুৱাম আপোনালোকক। আহি আছোঁ মই। এইটো মন্দিৰটো হয়। মন্দিৰটো এতিয়া অহা দেৰি হ'ল যে অলপমান বন্ধ কৰি দিলে। এইটো মন্দিৰটো হয়। এইটো মন্দিৰটো হয়। ভিতৰলৈ এতিয়া নোসোমাওঁগৈ বাৰু, মই অহা দেৰি হ'ল অলপমান যে। আৰু এইফালে কমিটি মানুহ আছে, এইফালে থাকে। এইটো ঘৰ। কোনোবা খানা চানা খাবলৈ আহিব পাৰে কোনোবা। আৰু এইফালে এই গছজোপা চাওক, বহুত ভাল মন্দিৰটো হয়। পৰিৱেশটো ভাল হয় এইটো, চাওক। আৰু ইয়াত নতুনকৈ গণেশ বাবা এজনৰ মূৰ্তি এজন বনাইছে, চাওকচোন কি ধুনীয়াকৈ বনাইছে। এয়া চাওকচোন, গণেশ বাবা এজন আছে, এইজনা। মই আপোনালোকৰ কালিকা থানলৈ আগতে পুখুৰী এটা আছে ইয়াতে। এই পুখুৰীটোত আপোনাৰ কাছ চাছ এৰা হয়। আৰু বাৰু মানুহে ইয়াত পিকনিক খাবলৈ আহে। এই পাৰটো বহুত ধুনীয়া হয়। আপোনালোকে পাৰটো অলপ চাওক, অলপমান চাওকচোন বাৰু। এটা শ্বট কালিকা থানৰ যিটো মন্দিৰটো, সেই মন্দিৰটো মানে এতিয়া বনাই থকা হৈছে। আগৰ পুৰণাটো ভাঙি দিলে আৰু এতিয়া বনাই থকা মানে অলপ দেখুৱাইছোঁ, চাওকচোন এইফালে। এইটো বনাই আছে বাৰু, এতিয়া হোৱাগৈ নাই। আগতে টিঙৰ আছিলে, এতিয়া মানে পাকা কৰি দিছে গোটেইটো। ভাল হ'ব এতিয়া আগতকৈ আহিলে। গাইজ ভিডিঅ'টো মোৰ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটন দবাই দিব। ভিডিঅ'টো আজি ইমানেই, ধন্যবাদ।